তো মদ খাইছিলে ছাৰ, ময়ো খাইছিলে, অলপ মাৰপিট হৈছে। তাৰপিছত সি ঘুমাইছে, ঘুমাই পেলাই এতিয়া কি নাকা কি হৈ গ'ল ক'ব নোৱাৰিম। কথাটো কি মানে কথাটো সেইটো, মোৰ এটা ছোৱালী আছে, তাৰ ঘৰতে আছিলে, তাৰ ছোৱালীৰ কাৰণে মই মাতিছোঁ, ছোৱালী অহা নাই, ছোৱালীৰ কাৰণে মই গালি দিছোঁ। তেতিয়া সেই ফটকৈ আহি পেলাই লাগি গ'ল মোৰ লগত। নে কিবা মাটি কিবা নাই নাই, মাটি চাটি কথা নাই। কোনে মাৰিছে? মাৰোতো ময়ে মাৰিছে ছাৰ, আৰু মোৰ ল'ৰা একটা আছে, সি মাৰিছে। মাথাত মাৰিছে? নাই, মাথাত মাৰা নাই, লাঠি দি মাৰা, হাতী দি মাৰিছে, ভৰি দি। ঠিকেই মাৰিছে নেকি? ঠিক আমাৰ 3-4 বাৰটো মাৰিছে ছাৰ। গলাত মাৰিছে? নাই, গলাটো মাৰা নাই। এইটো মৰাৰ নামটো কি আছিলে? হৰে ৰাম ৰাজভৰ। আৰু আপোনাৰ নাম? ৰামবিলাস ৰাজভৰ। আপুনিহে মাৰিছে? আৰু ঘৰত কোন কোন আছিলে এই সময়? এই সময়ত মাইকী, তাৰ মাইকী আছিলে, মোৰ মাইকী, আৰু বেলেগ মানুহ, বাহিৰৰ মানুহটো নাই। এইটো কথা কি গামবুঢ়া চামৰা আহিছা? অঁ, গাঁওবুঢ়াৰ কাৰণে মই মাতি আছিলোঁ, ৰাতিপুৱা মাতি আনিছোঁ। অঁ, তেতিয়া আহিছিল, অলপ আগত গৈছে, ক'ত গ'ল এতিয়া ক'ব নোৱাৰে। কি আগৰ পৰা কিবা এনেকুৱা মাৰপিট কিবা কিবি আছিলে নেকি? নাই, আগৰ পৰা নাই ছাৰ। দুই চাত মাৰিছে, মৰি গৈছে ন? মানে লগে লগে মৰা নাই, এই 4 বাজি মৰিছে। বেমাৰ চেমাৰটো নাই আগৰ পৰা? আগৰ পৰাতো বেমাৰ আছিল অলপ চলপ। हमारे पति। आपका पति है, कैसा हुआ? और जब इस साल घर आया था, इसका भाई और इसका भतीजा बहन को दोनों मार दिया। तो झगड़ा हुआ था क्या? हाँ, ये अपना इसका बड़ा भाई अपनी लड़की को गाली देता रहा, फिर पूछा क्या हुआ, किसकी गाली देता रहा, इसीलिए बहुत पहले भी ऐसा झगड़ा होता है? अभी तो मुझे साइंस पहले मैंने होता रहा है, ऐसे झगड़ा नहीं हुआ। खाली बोल कर नाम क्या है इसका? हरियम राजभर। तो जो मारा था उसका नाम? हरिओम वर्मा। रामविलास राजभर। रामविलास पासवान ने मारा। अजय राजभर। ये घटना ये कैसे हुआ है? कब हुआ है? और 9 बजे शाम का वक्त। शाम 9 बजे रात में? हाँ, ঘটনাটো কেতিয়া হৈছে? এইটো মোৰ শুনা মতে 9 বাজি ৰাতি হৈছে। এটা ভাই ককাই কাজিয়া কৰিছে, কাজিয়া কৰাৰ পিছতে কিবা কি হৈছে কি হোৱা নাই, মাৰপিট কৰিছে, নিজে নিজে মাৰপিট কৰি পৰি গৈছে। মাইকীজন কোৱা মতে মানে মোক কৈছে, মই 4 বাজি ৰাতিপুৱাহে গম পালোঁ। তেতিয়া আহিলোঁ, হস্পিটেলত লৈ আহিলোঁ, হস্পিটেলত অনাৰ পিছত চালোঁ নাই। এনে আপুনি জানা মতে কি দি মাৰিছিলে? এইটো জানা মতেতো সিহঁতৰ কি ভৰি দি ঘুচকি ঘুচকি মাৰিছে, লাখুটি দি মাৰিছে, জানা মতে এইটো শুনা মতে। মাইকীজন কৈ আছিলে, তাৰ মাইকীজন কৈ আছিলে কি লাখুটি দি মাৰিছে, তাৰপিছতে ফাইট পৰা মাৰিছে, ভৰিৰ পৰাও মাৰিছে, একজন ধৰিছে একজন মাৰিছে। এনে আপোনাৰ একেই গাঁৱৰ? অঁ, মোৰ এক গাঁও, মোৰ মাৰিছে। এনে কাজিয়া হোৱাটো কিহৰ কাৰণে হৈছে? সিহঁতৰ আহিছে, গালাগালি কৰিছে, দুইজনে কিবা মদ চদ খাইছে আৰু ভাই ককাই, সেইটো কাৰণে গালাগালি হৈছে। আগৰ পৰা তেনেকৈ কাজিয়া লাগি থাকে? কেতিয়াবা লাগে, কিন্তু মই আহি কিনে বুজাওঁ সিহঁতৰ কাজিয়া কৰিব নালাগে। এতিয়া মৰাটো ডাঙৰ মৰিছে নে সৰুটো মৰিছে? সৰুটো মৰিছে। নাম কি? তাৰ ৰাম ৰাজভৰ। যোনে মাৰিছে তাৰ নাম? কিবা ৰামবিলাস চৌহান, ৰামবিলাস ৰাজভৰ। আৰু তাৰ ল'ৰাটো অজয় ৰাজভৰ সৰুটো। এতিয়া আপোনালোকে এফআইআৰ দিছে থানাত? থানাত জনোৱা হ'ল, থানাত জনোৱা হ'ল। ছাৰে আহিছিলে, চাহ আহি পিনি গ'ল, তাৰ জেগাতো গ'ল। এতিয়া কি কৰে ছাৰে, এতিয়াতো ইয়াত মানুহজন পষ্টমাৰ্টম লৈ যাব নে কি কৰিব, এতিয়া পুলিচে জানিব এইটো কি কৰিব লাগে। মানুহটো কি আগৰ পৰা বেমাৰ চেমাৰ আছে? নাই নাই, বেমাৰ নাই, বেমাৰ নাই। এই হাজিৰা কৰি খায় মানুহজন হাজিৰা কৰি খায়, তাৰ ঘৰৰ অৱস্থা নাই। ঘৰটো ক'ত? বৰমাটি খোলা, গণেশ মন্দিৰ।